নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাই তাৰ ওপৰত দেখিবলৈ পাইছে লায়নেল ৰবিনছৰ সংজ্ঞা। ইয়াত আছে এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। ইয়াৰে 1 নম্বৰটো হৈছে মানুহৰ অভাৱ অসীম, 2 নম্বৰ অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, 3 নম্বৰ সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। এতিয়া 7 নং প্ৰশ্নটোলৈ, ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ আছে 39 নং পৃষ্ঠাৰ ওপৰৰ ফালে ছেকেণ্ড পেৰাগ্ৰাফটো দেখিবলৈ পাইছে। ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন ঔদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। এতিয়া 8 নং প্ৰশ্নটোলৈ, সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ আছে 39 নং পৃষ্ঠাৰ ইয়াৰ আগৰ প্ৰশ্নটোৰ তলতে আছে, দেখিবলৈ পাইছে। এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। এতিয়া 9 নং প্ৰশ্নটোলৈ, আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই নোট কৰি লৈছোঁ, কৈ গৈছোঁ, লিখি যাব। আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য হ'ল: 1 নম্বৰ আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত, আনহাতে অনাৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্তদান অৰ্থাৎ যোগান অসীমিত। 2 নম্বৰ আৰ্থিক বস্তুবোৰৰ দৰ দাম থাকে, আনহাতে অনাৰ্থিক বস্তুবোৰৰ বজাৰ মূল্য নাথাকে। এতিয়া 10 নং প্ৰশ্নটোলৈ, ৰাষ্ট্ৰীয় আয় কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ আছে 37 নং পৃষ্ঠাৰ তালিকাখনৰ ওপৰত দেখিবলৈ পাইছে। 13 নম্বৰ ৰাষ্ট্ৰীয় আয়। ইয়াতে আছে এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। এতিয়া 11 নং প্ৰশ্নটোলৈ, জনমূৰি আয়ৰ সূত্ৰটো লিখা। এই প্ৰশ্নটোৰ উত্তৰ আছে 37 নং পৃষ্ঠাৰ একেবাৰে তলত দেখিবলৈ পাইছে জনমূৰি আয়। প্ৰথমতে সংজ্ঞাটো লিখি পিছত আপোনালোকে সূত্ৰটো লিখিব লাগিব। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে
যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয় অৰ্থাৎ জনমূৰি আয় সমান ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা বন্ধুসকল আজিৰ ভিডিঅ'টিত মই আপোনালোকক নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ শীৰ্ষক পাঠটিৰ অনুশীলনীৰ চমুত্তৰ প্ৰশ্ন 1 পৰা 11 অৰ্থাৎ 10 লৈকে এই ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিছো যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহলে লাইক কৰিব কিবা বুজি নাপালে মোক কমেন্ট কৰি জনাব বন্ধু বৰ্গৰ লগত যিমান পাৰে তিমান শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব যদিহে এতিয়ালৈকে আপোনালোকে মোৰ চেনেলত অতি চমুত্ৰৰ প্ৰশ্ন অৰ্থাৎ পাৰ্ট 1 ভিডিঅ'টো 1 পৰা 14 লৈকে প্ৰশ্নৰ উত্তৰ কেইটাৰ ভিডিঅ'টো চোৱা নাই তেনেহলে এই ভিডিঅ'টিৰ ডেসক্ৰিপচন বক্সত লিংকটো থাকিব আপোনালোকে চাই ল'ব আজিলৈ এৰিছো ধন্যবাদ